এটা নতুন যাত্ৰাৰে সেইটো হৈছে যন্তৰাৰ শ্বুটিং। যন্তৰা অকণমান শ্বুটিং আছে লাষ্ট, আৰু সেইখিনি কৰিবলৈ আমি ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ। চাওকচোন লোকেশ্যনটো আপোনালোকে। আৰু আমাৰ এক্টৰ আৰু মানে ডাকু ভিলেন এইটো তাতে আছে, আৰু আমি ভাবিছোঁ আৰু কি হয়, আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। যন্তৰা 1 তাৰিখ মানে ৰিলিজ দিম বুলি ভাবিছোঁ। আমাৰ লাষ্ট শ্বুটিং এটা শ্বট আছে একশ্যনৰ, সেইটো শ্বট আমি ল'বলৈ আহিছোঁ ইয়াতে ব্ৰহ্মপুত্ৰ পাৰত। আৰু 2খন অসমীয়া ছবি ইতিমধ্যে আমি CP প্ৰডাকশ্যনত আপলোড কৰা হৈছে। আপোনাৰ মৰম বিচৰিত আপোনালোকে বহুতখিনি সহযোগিতা কৰিছে, আৰু যন্তৰা আমাৰ যিখন অসমীয়া ছবি সেইখনো আমি ভাবিছোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি। আৰু আকৌ এখন আমি অসমীয়া ছবি শ্বুটিঙৰ কাম চলি আছে, সেইখন আছে মৰমে কোনো হয়। CP প্ৰডাকশ্যনত আপলোড হ'ব। আপোনালোকে সেইখনো আমাক মৰম দিব বুলি আশা কৰিলোঁ। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ। জয় আসাম, জয় জুবিন দা।